বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানা ঘেৰাও হত্যাকাৰী সাদ্দামক ফাঁচীৰ দাবীত সৰভোগ থানা ঘেৰাও প্ৰাপ্ত তথ্য অনুসৰি সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খুদনাবাৰী পথাৰৰ ৰফিকুল ইছলাম নামৰ প্ৰায় 22 বছৰীয়া যুৱকজনে এসপ্তাহ ধৰি অন্তৰ্ধান হৈ আছিল, যাৰ বাবে পৰিয়ালে সৰভোগ থানাত দাখিল কৰিছিল এখন এজাহাৰ। কিন্তু 21 আগষ্টৰ পুৱা খুদনাবাৰী পথাৰৰ এখন মৰাপাটৰ খেতিৰ মাজত অন্তৰ্ধান হৈ থকা ৰফিকুল ইছলামৰ গেলি পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট। 17 আগষ্ট তাৰিখে সৰভোগ থানাৰ অন্তৰ্গত খুদনাবাৰী পাথাৰ অঞ্চলৰ স্থায়ী বাসিন্দা আলিমুদ্দিনৰ কনিষ্ঠ পুত্ৰ ৰফিকুল হুছেইনে নিৰুদ্দেশ হৈ আছিলে। যোৱা 21 তাৰিখে আমি সৰভোগ আৰক্ষী চকীত সেই সন্দৰ্ভত এখন এজাহাৰ দিওঁ আৰু যোৱা 22 তাৰিখে সেই ল'ৰাজনৰ মৃতদেহ উদ্ধাৰ হয় খুদনাবাৰী পাথাৰ 20 বজাৰ চকৰ সমীপৰ এখন পাটৰ মৰাপাট খেতিত। ইতিমধ্যে এজন ল'ৰাক সৰভোগ আৰক্ষী আটক কৰিছে আৰু তেওঁক আৰক্ষী চকীত ৰাখিছে বিভিন্ন কথা সোধপোছ কৰাৰ কাৰণে। আমি সমগ্ৰ অঞ্চলে সৰভোগ আৰক্ষী প্ৰশাসনক ধন্যবাদ দিছোঁ আৰু এই ক্ষেত্ৰত আমি এটা দাবী উত্থাপন কৰিছোঁ যে অনতি বিলম্বে এই ল'ৰাটোৰ সৈতে সৌবাৱত কিছু মানুহ জড়িত হৈ আছে, সেই মানুহখিনিকো তদন্তৰ আওতাত আনি এই দুৰ্ভগীয়া ৰফিকুল হুছেইনৰ পৰিয়ালটোক যাতে ন্যায় দিয়াৰ ব্যৱস্থা কৰে আৰু কেছটো আমি অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত নিবলৈ কৰজোৰা আহ্বান জনাইছোঁ।